YouTube channel নববাৰী পৰিস্মিতাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকলৈ এক নতুন ভিডিঅ' যেটো আপোনালোকৰে দুজন কেজনমান ফ্ৰেণ্ডে মোক ৰিকুৱেষ্ট কৰিছিলে যে আপোনাৰ চাদৰ মেখেলাৰ কালেকচন লগতে মেকআপ কালেকচন এবোৰ দিবলে হোম টুৰ এনেকে মোক কমেন্ট কৰিছিলে দিবলে এই সকলোবোৰ বাৰু মই লাহে লাহে দিবলে চেষ্টা কৰিম। আজি এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছো হেতু হৈছে মোৰ ভাল লগা কেজুৰমান চাদৰ মেখেলা আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছো। গুটেখিনি নেদেখুৱাও, গুটেখিনি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ। সেই গতিকে যি কেজু চাদৰ মেখেলা মোৰ বেছিকৈ ভাল লাগে সেই কেজু আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছো। বৰ বেছি কালেকচন মোৰ ওচৰত নাই বাৰু, যেহেতু বিয়াৰ পাছৰ পৰা তেনেকৈ কাপোৰ কিনা হোৱা নাই, পৰিস্থিতিটো যেহেতু বেয়া সেইটো কাৰণে কতো ওলাই যোৱা হোৱা নাই, যেহেতু সেই কাৰণে কাপোৰ কিনা হোৱা নাই। যিখিনি আছে সেইখিনি পিন্ধিয়ে মই কতো যাবলৈ পৰা নাই, সেই গতিকে মই নতুন কাপোৰ লোৱা নাই। যিখিনি আছে সেইখিনিয়ে চলাই আছো। চাও পৰিস্থিতি ভাল হলে লম বাৰু, তেতিয়া আপোনালোকৰ লগতো শেয়াৰ কৰিম। ঠিক আছে তেন্তে বেছি কথা নকওঁ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। একেবাৰে প্ৰথমতে দেখুৱাবলৈ ওলাইছো মোৰ এযোৰ আটাইতকৈ ভাল লগা মোৰ বুৱা চাদৰ মেখেলা। এইযোৰ কালাৰটো বৰ ধুনীয়া। এইযোৰ মায়ে বাজনীৰ ওচৰত বুৱাই আনিছিলে বিয়াৰ আগতেই, বেছিকৈ মোৰ পিন্ধাও হোৱা নাই। ইয়াতে এনেকে ইয়েলো কালাৰ, হোৱাইট, ব্লেক এনেকৈ ফুল আছে আৰু এইখন মেখেলা। ইয়াৰ লগত মই এইটো কালাৰৰে এটা ব্লাউজ এক্সট্ৰাকৈ মই চিলাই লৈছিলো। কাপোৰযোৰ মোক খুব ভাল লাগে। এইযোৰ মই তেনেকৈ ইমান পিন্ধা হোৱা নাই। মই এটা বিহু গান মানে কৰিছিলো 3 বছৰমান আগত, তেতিয়া সেই গানটোত মই শ্বুটিঙত পিন্ধিছিলো আৰু এখন বিয়াত পিন্ধিছিলো। তাৰ বাদে মই কাপোৰযোৰ তেনেকৈ পিন্ধা হোৱা নাই আৰু এতিয়াও বিয়াৰ পাছতটো পিন্ধি কতো যাব পোৱাই নাই। কেনেকুৱা লাগিছে জনাবচোন। তো মোৰ প্ৰথম কাপোৰযোৰ হৈছে এইযোৰ, মোক খুব ভাল লাগে। তাৰ পাছত হৈছে সেকেন্ড কাপোৰযোৰ এইযোৰ ব্লেক আৰু এনেকুৱা বটল গ্ৰীণ টাইপৰ দুটা কালাৰে আছে। এইখন চাদৰখন ইয়াতে এনেকৈ গুণা ফুল আছে, ব্লেক কালাৰ ফুল আছে আৰু চাদৰখনত মই এইটো চাদৰৰ যিটো পটিটো মই লগোৱা নাই, সেইটো মই ব্লাউজত দি মানে ব্লাউজত বেলেগ ডিজাইন কৰি দিলো আৰু ইয়াতে এনেকৈ এইটো লগাই দিছো। ধৰিব পাৰিছেনে? এইটো লগাই দিছো। এই কাপোৰযোৰ মোক খুব ভাল লাগে। এইযোৰ মই যেতিয়া পিন্ধো মোক সবে সুধে যে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে বুলি কয় সবে। আৰু এখন মেখেলাখন খুব ভাল লাগে মোৰ কাপোৰযোৰ। এইবোৰ কাপোৰৰ দামবিলাক মই পাহৰিছো, দুযোৰ মানৰ মনত আছে, পাহৰিছো মানে বিয়াৰ আগতে লোৱা যে সেইটো কাৰণে পাহৰিছো। তাৰপিছত 3 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ বেঙুনীয়া কালাৰ কাপোৰ, কিন্তু ইয়াতে এতিয়া ভিডিঅ'ত এইযোৰ ব্লু কালাৰ টাইপৰ দেখিছে, কিন্তু এইযোৰ কাৰা বেঙুনীয়া হয়। এইযোৰ ইয়াৰ চাদৰখন এনেকুৱা গ্ৰীণ তাৰপাছতে এইটো গল্ডেন কালাৰ এনেকুৱাকে ফুল আছে। এই কাপোৰযোৰ মই তেনেকৈ দুবাৰ মানহে পিন্ধিছো। আৰু এইখন মেখেলাখন চিম্পলে কাপোৰযোৰ আৰু ইয়াৰ পটিটো মই চাদৰত লগোৱা নাই। এইটো ব্লাউজটোত এনেদৰে হাতত এনেকৈ মই লগাই দিছিলো। এইটো এনেকৈ লগাই দিছিলো। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু এই কাপোৰযোৰ মই লৈছিলো
মানে মই 2 বছৰমান আগত এখন স্কুলত মই টিচাৰ কৰি আছিলোঁ তাতে স্কুলৰ এনুৱেল ফাংচনত মই এংকৰিং কৰিছিলোঁ তাতে পিন্ধিবৰ কাৰণে মই এই কাপোৰযোৰ লৈছিলোঁ সেই তেতিয়াই পিন্ধা আৰু এখন বিয়াত পিন্ধিছিলোঁ নেকি তেনেকৈ দুবাৰেই পিন্ধা আৰু যেহেতু মই স্কুলত পিন্ধিছিলোঁ সেইটো কাৰণে মই ব্লাউজটো এনেকৈ ওপৰলৈকে এনেকৈ মানে চিলাই লৈছিলোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে তাৰ পাছৰ নেক্সট কাপোৰযোৰ হৈছে এযোৰ ৰেড কাপোৰ ৰেড আৰু এনেকৈ আছে এটো স্কাই টাইপৰে আছে সাইডত এনেকৈ এই কাপোৰযোৰ মোক বিয়াত দিছিলে মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা জোৰণত পাটৰ কাপোৰ লগতে যেহেতু বেলেগ কাপোৰ কেজোৰ মানুহ দিয়ে তেনেকৈ এযোৰ দিছিলে 8 নম্বৰ নে 9 নম্বৰ কাপোৰ আছিলে এযোৰ মই জোৰণৰ দিনাখন যেতিয়া জোৰণ দি মানে গ'ল দৰা ঘৰ মানুহ তেতিয়া মই সন্ধিয়া সময়ত এযোৰ পিন্ধি আছিলোঁ এযোৰ কাপোৰ মই বিয়াত ভাল পাওঁ এযোৰ সেই এবাৰেই পিন্ধিছোঁ জোৰণৰ দিনাখনি যি সন্ধিয়া দিনা পিন্ধিছোঁ মানে সন্ধিয়া সময়ত পিন্ধিছোঁ সৰি তাৰ পাছত আৰু মই পিন্ধা হোৱাই নাই ইয়াৰ ব্লাউজটো বৰ ভাল লাগে কাপোৰযোৰ সিম্পল কিন্তু ব্লাউজটো এনেকুৱা এয়া ভাল লাগে তাৰ পাছত এযোৰ কাপোৰ মোক খুব ভাল লাগে এযোৰ ননী পাট বুলি কয় নেকি এযোৰ মোক বিয়াতে দিয়া হাজবেণ্ডে দিয়া জোৰণত এযোৰ দিয়া ইয়াত এনেকৈ পিংক কালাৰ তাৰ পাছতে বটল গ্ৰীন এনেকৈ ফুল আছে বিৰাট ভাল লাগে কাপোৰযোৰ আৰু মেখেলাখনতো হে তেনেকৈ ফুল আছে এই কাপোৰযোৰ মই কেদিনমানৰ আগত যে বৰদোৱা গৈছিলোঁ বৰদোৱা যাওঁতে মই পিন্ধিছিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিছে যদি মোৰ বৰদোৱা ভিডিঅ'টো চোৱা নাই আপোনালোকে মই ওপৰত আই বটনত লিংকটো দি দিম এবাৰ চাই ল'ব তাতে কাপোৰযোৰ দেখিব এইযোৰ কাপোৰ মই পিন্ধিছিলোঁ আৰু ইয়াৰ কাপোৰযোৰৰ ব্লাউজটো হৈছে এইটো সিম্পল আৰু সিম্পলকৈ চিলাইছোঁ খালি হাতত এনেকৈ এইটো ফিলটো লগাই দিছোঁ এইটো আৰু পটিটো এনেকৈ সাইডত লগাই দিছোঁ এযোৰ গোটেই কাপোৰ কেইযোৰ মই সাইডত ভিডিঅ'ত দেখুৱাই আছোঁ বাৰু আপোনালোকে চাই ল'ব তাতে চালে গম পাব তাৰপিছত পিছৰ কাপোৰযোৰ হৈছে এযোৰ ফেন্সি সেট বুলিয়ে কয় কিন্তু কাপোৰযোৰ মোৰ বহুত ভাল লাগে এটো কিবা কাঞ্জু পাট নে কি এনেকুৱা হ'ব কিন্তু এই কাপোৰযোৰ মোৰ বহুত বছৰ হ'ল কি কম মানে এযোৰ মই কলেজত পঢ়ি থাকোঁতে মানে মই ডিগ্ৰী কৰি থাকোঁতে মই এই কাপোৰযোৰ কিনিছিলোঁ কিন্তু বেছি পিন্ধা হোৱা নাই এযোৰ মই ডিগ্ৰী কৰি থাকোঁতে যেতিয়া মই স্কলাৰশ্বিপ পাইছিলোঁ স্কলাৰশ্বিপৰ পইচা দি মই কিনিছিলোঁ কলেজত শংকৰদেৱৰ তিথিত পিন্ধিবলৈ সেই তেতিয়া শংকৰদেৱৰ তিথিত পিন্ধিছোঁ তাৰপিছত মোৰ ফ্ৰেণ্ড এজনীৰ বিয়াত পিন্ধিছোঁ তাৰপাছত তেনেকুৱা আৰু পিন্ধা হোৱা নাই কাপোৰযোৰ একদম নতুনেই হৈ আছে বহুত ধুনীয়া হৈ আছে আৰু এবাৰ মই নাটক কৰিছিলোঁ নাটকত পিন্ধিছিলোঁ ৰাসত মই নাটক কৰোঁতে পিন্ধিছিলোঁ তেনেকৈ 2-3বাৰ মানে পিন্ধা হৈছে এইখন চাদৰ খুব ভাল লাগে ৰাতি পিন্ধিলে একদম পাটৰ কাপোৰৰ নিচিনাই লাগে এইটো ডিজাইন এতিয়া পুৰণা হৈছে বাৰু কিন্তু তথাপিও ভাল লাগে পিন্ধিলে মই ভাল পাওঁ কেনেকুৱা লাগিছে আপোনালোকে কৈ জনাবচোন আৰু এখন মেখেলা এনেকৈ একদম দীঘলকৈ ফুল আছে মেখেলাখনত এয়া এনেকৈ কালাৰটো খুব ধুনীয়া লাগে ৰাতি পিন্ধিলে ধুনীয়া লাগে আৰু ইয়াৰ ব্লাউজটো এইটো একেই কালাৰৰো বেক সাইডে এনেকৈ ফুল আছে তাৰ পাছত আহিছোঁ একেবাৰে শেষত এযোৰ যিযোৰ কাপোৰ মই পিন্ধি আছোঁ এযোৰ এয়া চাদৰখন স্কাই ব্লু আৰু ব্লাউজটো আৰু মেখেলাখন হৈছে পিংক কালাৰ এই কাপোৰযোৰ মোক হাজবেণ্ডে মানে বিয়াৰ আগত 1 বছৰমানৰ আগত আৰু বহাগ বিহুত মোক এযোৰ দিছিলে গিফ্ট দিছিলে বিহুত আৰু এযোৰ কাপোৰ মোক খুব ভাল লাগে যেহেতু হাজবেণ্ডে দিয়া মৰমত গিফ্ট দিয়া তো এযোৰ মোক খুব ভাল লাগে এযোৰ খুব মৰমৰ কাপোৰযোৰ আৰু পিন্ধিও খুব ভাল লাগে কাপোৰটো খুব ধুনীয়া কাপোৰযোৰ ৰাতি পিন্ধিলে এই কাপোৰযোৰ পাটৰ কাপোৰৰ নিচিনাই লাগে
মই মোৰ ফ্ৰেণ্ড এগৰাকী বিয়াত পিন্ধিছিলোঁ 6 মাহমানৰ আগত তেতিয়া মোক বিয়া ঘৰত চবেই সুধিছিলে যে এযোৰ পাটৰ কাপোৰ নেকি তেতিয়া চুই চাইছে তেতিয়াহে গম পাইছে যে নহয় পাটৰ কাপোৰ তো এইযোৰ কাপোৰ ভাল লাগে মই সাইডত বাৰু ভিডিঅ' দি আছোঁ আপোনালোকে চালে গম পাব এইকেইযোৰ কাপোৰে মই দেখুৱালোঁ আজি আপোনালোকক মোৰ ভাল লগা চাদৰ মেখেলা কেইযোৰ কেনেকুৱা লাগিছে জনাব আগলৈ বাৰু এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্টত মোক জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ পৰা চাবলৈ বিচাৰে মই ঠিক তেনেকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম তো আজিলৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই